মিহিনেশ্বৰ বসুমতাৰী ডাঙৰীয়াই বিটিয়াৰ অঞ্চলৰ বাহিৰত থকা বড়ো সংগ্ৰামখনৰ দীঘলীয়া ইতিহাসৰ কথা ব্যাখ্যা কৰিলে। আমি সকলোৱে জানো যে বিএসি চুক্তিয়ে হওক বা বিটিচিৰ চুক্তিয়ে হওক এই দুইখন চুক্তিতে বড়োলেণ্ডৰ বাহিৰত বাস কৰা বড়ো লোকসকলৰ বিষয়টো এক গুৰুত্ব সহকাৰে বিবেচনা কৰা নাছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া নতুনকৈ বড়ো চুক্তি গঠন কৰা হ'ল আমি সিদ্ধান্ত লৈছিলোঁ যে কেৱল মাত্ৰ বিটিআৰৰ ভিতৰত থকা বড়োসকল নহয় বিটিআৰৰ বাহিৰত থকা বড়োসকলৰো আমি ৰাজনৈতিক অধিকাৰক সুৰক্ষিত কৰিম। যোৱাকালি সোণোৱাল ডাঙৰীয়াই কৈছে মোক টেলিফোনত আমি হাঁহি হাঁহি কথা পাতিছিলোঁ যে পৃথিৱীত এনেকুৱা কোনো চুক্তি হোৱা নাই যি চুক্তি ইমান তৎকালীনভাৱে কাৰ্যকৰী কৰা হয়। আজি মোদী ডাঙৰীয়াই মাত্ৰ কেইটামান দিন আগতে অমিত শ্বাহ ডাঙৰীয়াই বিটিআৰ চুক্তিত স্বাক্ষৰ কৰিছিল। করোনা ভাইৰাছৰ সময়ছোৱাক যদি বাদ দিয়ে তেতিয়াহ'লে আপোনালোকে দেখা পাব মাত্ৰ কেইটামান দিনৰ ভিতৰতে আমি বড়ো চুক্তিৰ বহু কেইটা কাৰ্যসূচী আগুৱাই লৈ যাব পাৰিলো। আজি প্ৰথমবাৰৰ বাবে আমি গৌৰৱ অনুভৱ কৰোঁ যে ভাৰতৰ বুকুত এই যিখন পূৰ্ব দেশত সূৰ্য উঠা অসম দেশ আছে এই অসম ৰাজ্যখনক বিভিন্ন কাৰণত ৰাজনৈতিক কাৰণত ইয়াৰ পৰা আঁতৰি যোৱাৰ এক পৃথক ভাৱে আঁতৰি যোৱাৰ প্ৰৱণতা গঢ় লৈ উঠিছিল। অসমীয়া বড়োসকলৰ মাজত সংবাদ হেৰাই গৈছিল, অসমীয়া মিচিংসকলৰ মাজত সংবাদ হেৰাই গৈছিল আৰু মূল খুঁটিৰ অসমীয়া মানুহখিনিৰ লগত জনজাতীয় লোকসকলৰ আস্থা কমি কমি গৈ আছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমি এই জনজাতীয় লোকসকলক মূল খুঁটিলৈ লৈ আহি অসমীয়া জাতিটোক আমি আৰু আমাৰ অসমখনক কোনো কাৰণতে বিভক্ত নকৰাৰ এক ঐতিহাসিক সিদ্ধান্ত আমি ল'ব পাৰিছিলোঁ। মই সকলো সময়তে কওঁ যে আমাৰ চৰকাৰৰ দিনত একমাত্ৰ আৰু বহুত গুৰুত্বপূৰ্ণ সফলতা আছিল যে বড়ো সমাজে বড়ো চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অখণ্ড অসমৰ প্ৰতি আস্থা পোষণ কৰিছিল যে অসম এখন হৈ থাকিব, ভৌগোলিকভাৱে অসম এখন হৈ থাকিব। আপোনালোকে চিন্তা কৰক উপেন ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত যি পৃথক বড়োলেণ্ডৰ কাৰণে শ শ বড়ো ৰাইজে প্ৰাণ আহুতি দিছিল, শ শ লোকে মৃত্যুক বৰণ কৰিছিল, সশস্ত্ৰ সংগ্ৰামৰ ৰাস্তাৰে কত লোকে জীৱন পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল, সেই সমাজখনক অসমৰ লগত থাকিব বুলি গ্ৰহণ কৰা সিদ্ধান্ত কিমান ডাঙৰ সিদ্ধান্ত আছিল সেই কথা অসমৰ ৰাইজে অলপ হলেও চিন্তা কৰিলে বুজি পাব যে কিমান ডাঙৰ সিদ্ধান্ত বিজেপিৰ নেতৃত্বত আমি ল'ব পাৰিছিলোঁ। আজি মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া আৰু সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ দিনত যি কেইটা আমাৰ ডাঙৰ কাম হ'ল তাৰ ভিতৰত অসমখনক একত্ৰিত কৰাৰ আমি যি সংকল্প ল'ব পাৰিছিলোঁ এই বিটিআৰ চুক্তিৰ জৰিয়তে য'ত আপচুৱে চহী কৰিছিল, ইউপিএফে চহী কৰিছিল, এনডিএফিৰ গোটেইকেইটা সংগঠনে চহী কৰিছিল। মই ভাবোঁ যোৱা 5 বছৰৰ অসমৰ ৰাজনৈতিক ইতিহাসত জাতি গঠনৰ কাৰণে, জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে সেইটোৱে আছিল সৰ্বশ্ৰেষ্ঠ সিদ্ধান্ত। আৰু এনেকুৱা এটা ঐতিহাসিক সিদ্ধান্ত বড়ো জনগোষ্ঠীয়ে গ্ৰহণ কৰাৰ পিছত আমাৰ দায়িত্ব বহুত বাঢ়ি যায়। আজি সেইকাৰণে আমি সিদ্ধান্ত লৈছিলোঁ যে আমি বড়ো চুক্তিক আখৰে আখৰে পালন কৰিম। আজি আমি বড়ো চুক্তি গঠন হোৱাৰ কেইদিনমান পিছতে আমি বিটিআৰ কমিশ্যন আৰম্ভ কৰিলোঁ। পি বাৰ্মাৰ নেতৃত্বত আজি বিটিআৰ কমিশ্যন আৰম্ভ হ'ল। কোনোবা লোক যদি বড়োলেণ্ডৰ পৰা গাঁও বাহিৰত ওলাই যাব খোজে তেওঁলোকে আবেদন কৰিব পাৰিব, কোনোবা যদি সোমাব খোজে তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু সমিল মিলৰ মাজেৰে আমি নতুনকৈ এখন বড়োলেণ্ড নিৰ্মাণ কৰিম য'ত কেৱল মাত্ৰ এনেকুৱা লোকে বাস কৰিব
যিসকলে বড়োলেণ্ডত থাকিব খোজে, যিসকলে বড়োলেণ্ডত থাকিব নোখোজে, তেওঁলোকক আমি জোৰ কৰি বড়োলেণ্ডত নাৰাখো। কিন্তু যিসকলে বড়োলেণ্ডত সোমাব খোজে তেওঁলোককো আমি বাধা দিব নোখোজো, তেওঁলোকে বড়োলেণ্ডত সোমাব পাৰিব। তেনেকুৱা এক ব্যৱস্থাৰে আজি আমি সমিল মিলৰ মাজেৰে বিটিআৰ কমিশ্যন আৰম্ভ কৰিলো। বড়ো চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে বড়ো ভাষাৰ বাবে পৃথক সঞ্চালকালয় নিৰ্মাণ হ'ল আৰু এই সময়ছোৱাৰ ভিতৰতে বড়োলেণ্ড আৰু বড়ো অধ্যুষিত অঞ্চলবিলাকৰ সকলো বিদ্যালয় প্ৰাদেশিকৰণৰ বাবে নতুনকৈ নীতি নিৰ্ধাৰণৰ বাবে কমিটি নিৰ্মাণ কৰা হ'ল। তাৰ লগে লগে আমি আগুৱাই গলো আৰু যোৱা পৰহি দিনাৰ কেবিনেটত আমি ঐতিহাসিক সিদ্ধান্ত ললো যে সমগ্ৰ অসমতে এতিয়াৰ পৰা বড়ো ভাষা অসমৰ সহযোগী ভাষা হিচাপে স্বীকৃতি পাব। তাৰ পিছত আমি আৰু আগুৱালো। আমি বড়ো চুক্তিৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে ৰাজনৈতিক অধিকাৰ বিটিআৰত বাস কৰি থকা বড়োসকলৰ বাবে নহয়, বিটিআৰৰ বাহিৰত থকা বড়োসকলৰ বাবেও ৰাজনৈতিক অধিকাৰ থাকিব লাগিব। আমাৰ কেবিনেটে সিদ্ধান্ত ললে অধিসূচনাৰ জৰিয়তে যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল নিৰ্মাণ কৰা হ'ব আৰু ৰাজ্যপালৰ চহীৰ লগে লগে মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ চহীৰ লগে লগে আজি ইউবিপিঅ'ই বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ সপোন দেখিছিল, সেই সপোন বাস্তৱত পৰিণত হ'ব আৰু আজি আমি সকলো সাংবিধানিক প্ৰক্ৰিয়া সমাপ্ত কৰিলো। এতিয়া আমি গাঁও বাচিব লাগে, গাঁও নিৰ্বাচন কৰিব লাগে সমিল মিলৰ মাজেৰে আৰু আমি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল নিৰ্মাণ কৰিব লাগে। আমাৰ মনত আছে যে কাৰ্বি আলঙৰ বড়োসকলৰ বাবেও বড়ো চুক্তিত প্ৰতিশ্ৰুতি আছে আৰু এই সকলো প্ৰতিশ্ৰুতি আমি ৰূপায়ণৰ বাবে সংকল্পবদ্ধ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটো আমাৰ বাবে ঐতিহাসিক দিন। ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ এটাই সপোন আছে যে মূল খুঁটিৰ লগত অসমৰ জনজাতীয় লোকসকল আৰু ভাৰতক নিজৰ মাতৃ বুলি জ্ঞান কৰা আমি সকলো লোক ৰাজনৈতিকভাৱে একত্ৰিত হ'ব লাগে। মই প্ৰায়ে কওঁ যে আজি আপোনালোকে দেখিছে যে কি ধৰণে গোৱালপাৰা ধুবুৰী জিলাত আমাৰ কোচ ৰাজবংশী লোকসকলে সকলো ৰাজনৈতিক অধিকাৰ হেৰুৱাই পেলালে। আজি আপোনালোকে বিটিচি সময়ত দেখিছে যে আজি এনেকুৱা এটা পৰিৱেশ হৈছে যে ক'ব নোৱাৰাকৈও আমাৰ বহু বড়ো আন্দোলনৰ নেতৃত্বয়ো ভোটৰ কাৰণে আজমলৰ লগত কথা পাতিবলগীয়া পৰিৱেশ হৈছে। আজি এনেকুৱা এটা পৰিৱেশ হৈছে যে দৰং জিলাৰ ওদালগুৰি জিলাৰ বহু সমষ্টি আজি আমি লাহে লাহে হেৰুৱাই পেলাইছো। আজি নগাঁও মৰিগাঁও এই সমগ্ৰ মধ্য অসমত বড়ো জনগোষ্ঠীৰ লোকসকল নিশ্চিন্ন হোৱাৰ লগে লগে আমাৰ অসমীয়া মূল খুঁটিৰ লোকেও ৰাজনৈতিক অধিকাৰ হেৰুৱাই পেলাইছে আৰু আমাৰ মূল খুঁটিৰ বুদ্ধিজীৱীসকলৰ কথাও একাংশ বুদ্ধিজীৱীৰ কথাও আমি আলোচনাৰ মাজলৈ আনিব লাগিব। আপোনালোকে জানে যে মেট্ৰিক ভাষাৰ প্ৰশ্ন কাকত আমি ৩টা ভাষাত ছপাওঁ, পাঠ্যপুথি আমি ৩টা ভাষাত ছপাওঁ, বড়ো বঙালী অসমীয়া বিভিন্ন ভাষাত আমি ছপাব লাগে। কেতিয়াবা প্ৰেছত হিচাপ নিকাচ কৰোঁতে দুই এখন বড়ো কিতাপ অসমীয়া জেগাত গুচি যায়, কেতিয়াবা দুই এখন অসমীয়া কিতাপ বৰাক উপত্যকাত গুচি যায় আৰু কেতিয়াবা দুই এখন বঙালী কিতাপ আমাৰ অসমীয়া অঞ্চলতো গুচি যায়। যেতিয়া বঙালী কিতাপ অসমীয়া অঞ্চলত গুচি যায় আমাৰ গোটেই কেইখন পেপাৰত হেডলাইন হয় যে বঙালী ভাষা চৰকাৰে জাপি দিলে। আচলতে সেইবিলাক প্ৰিণ্টিঙত ভুল, বাইণ্ডিঙত ভুল, কেতিয়াবা ইফাল সিফাল কৰোঁতে ৬৮ লাখ কিতাপ যেতিয়া আমি পেকেট কৰোঁ দুই এটা ভুল হোৱাটো স্বাভাৱিক। আমি মানি লওঁ, তৎকালীনভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ আৰু আমি ভুল হ'লে ভুল স্বীকাৰ কৰোঁ। কিন্তু আপোনালোকে চিন্তা কৰক, যোৱা কালি পৰহিৰ পৰা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ সভাত উৰ্দু ভাষা আৰবিক ভাষাৰ
অবাধ ব্যৱহাৰ কৰা হৈছে কিন্তু কোনো অসমৰ নেতৃস্থানীয় বুদ্ধিজীৱীয়ে বাতৰি কাকতত টিভিত গৈ প্ৰতিবাদ কৰা নাই যে এই ভাষা ক'ৰ পৰা আহিলে এই ভাষা কেনেকৈ আমাৰ অসমৰ ৰাজনৈতিক ইতিহাসত আৰম্ভ হ'ল তাৰ মানে আপোনালোকে চিন্তা কৰক যে এছাম লোকে আৰবীৰ ওচৰত আত্মসমৰ্পণ কৰিছে এছাম লোকে ভাবে যে বড়ো ভাষা প্ৰদান কৰা ভুল অসমীয়া বঙালী ভাষাৰ কাৰণে ভুল বৰাকত ভুলত অসমীয়া কিতাপ এখন গলে বৰাকৰ বঙালী মানুহে বেয়া পায় কৰবাত অসমীয়া মাজুলীত যদি এখন বঙালী কিতাপ ভুলতে যায় আমাৰ অসমীয়া মানুহে বেয়া পায় কোকৰাঝাৰৰ যদি বড়ো স্কুলত কিবা কৰি এখন অসমীয়া কিতাপ যায় আমাৰ মানুহৰ খং উঠে কিন্তু সেইখন অসমতে আজি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নেতৃত্বত নিলজ্জভাৱে উৰ্দু আৰবিক ভাষাৰ প্ৰচলন হৈছে আমি কিন্তু প্ৰতিবাদ কৰিবলৈ সাহস কৰা নাই আজি আমাৰ জাতিটোক আমাৰ নিজৰ ভিতৰত কাজিয়া লগাই আজি আমাৰ জাতিটোক শেষ কৰি দিয়াৰ ষড়যন্ত্ৰ হৈছে বড়ো ৰাভাৰ সংঘাত কাৰ্বি ডিমাছাৰ সংঘাত অসমীয়া বড়োৰ সংঘাত অসমীয়া বঙালীৰ সংঘাত হিন্দী ভাষীৰ লগত আমাৰ মিচিঙৰ সংঘাত আৰু আমি একেলগে কাজিয়া কৰি বহি আছো বিবৃতি দি আছো কিবা কিবি কৰি আছো লাহে লাহে আমাৰ ভৰি তলৰ পৰা ৰাজনৈতিক পথাৰখন আন কোনোবাই লৈ গুচি গৈছে আমি বুজি নোপোৱা কৰি আমি সকলোৱে জনজাতীয় অজনজাতীয় লোক মাতৃভূমি ভাৰত বুলি স্বীকাৰ কৰা লোকসকলে আজি আমি পৃথক ৰাজনীতি কৰিছো কাজিয়া কৰিছো সংঘাত কৰিছো আৰু আমাক কাজিয়া আৰু সংঘাত লগাই দি বাওঁপন্থী লোকসকলে আৰু অসমৰ এটা কমিউনিয়েল পলিটিক্সৰ জৰিয়তে অসমখনক আজি দুৰ্বল কৰাৰ আমাৰ হাতৰ পৰা ৰাজনীতিটো লৈ যোৱাৰ ষড়যন্ত্ৰ চলিছে আমি বিশ্বাস কৰো যে অসমত আজি সভ্যতাৰ যুঁজ ৩৫% লোকে অসমৰ ৬৫% লোকৰ হাতৰ পৰা ৰাজনৈতিক অধিকাৰ লৈ যাব খুজিছে আমাক বিভক্ত কৰিছে তোমালোক বড়ো তোমালোক মিচিং তোমালোক বামুণ তোমালোক কলিতা তোমালোক মৰাণ তোমালোক মটক তোমালোক আদিবাসী তোমালোক চাহ জনগোষ্ঠী আৰু আমি নিজৰ ভিতৰত সংগ্ৰাম কৰিছো আৰু 10 বছৰ পিছত দিছপুৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহি বদৰুদ্দিন আজমলৰ দৰে কোনোবা ব্যক্তিয়ে সিদ্ধান্ত ল'ব যে বড়োক এয়া দিম মিচিঙক এয়া দিম অসমীয়াক এয়া দিম বঙালীক এয়া দিম হিন্দী ভাষীক এয়া দিম মাৰোৱাৰীক এয়া দিম সেই দিনটো আমি দেখা পাব লাগিব যি দিনলৈকে আজি আমি গৈ আছো সেই দিনটো যদি আমি দেখা পাব নালাগে আমি ৬৫% লোক একত্ৰিত হ'ব লাগিব আমি নতুন দিনৰ কথা চিন্তা কৰিব লাগিব যেতিয়া বড়ো ভাষাক আমি সহযোগী ৰাজ্যিক ভাষাৰ মৰ্যাদা দিও অসমীয়া লোকেও আনন্দ পাব লাগিব আৰু অসমীয়া ভাষাক যেতিয়া আমি কওঁ যে বিটিআৰ অঞ্চলৰ সাইনবোৰ্ডত অসমীয়াও লিখিব বড়োও লিখিব ইংৰাজীও লিখিব তেতিয়া বড়ো লোক এজনে গৈ অসমীয়াতে সাইনবোৰ্ড লিখিব লাগে আৰু অসমীয়া লোক এজনে আহি বড়ো ভাষাত সাইনবোৰ্ড লিখিব লাগে তেনেকুৱা এখন সমাজ আমি নিৰ্মাণ কৰিব খুজো অসমীয়া গামোচা বড়ো লোকসকলে পিন্ধিব লাগে আৰু বড়ো লোকসকলৰ আৰনাই আমি মূলসুঁতি লোকসকলে পিন্ধিব লাগে তেতিয়াহে আমি জাতি গঠনৰ ফালে আমি আগুৱাই যাব পাৰিম আমি যদি ভাবো যে আমি পৃথক আমি অকলে থাকিম আমি কোনো অকলে থাকিব নোৱাৰো অসমৰ ৰাজনীতি আৰু তেনেকে নাই কোনো অকলে থাকিব নোৱাৰে অকলে থাকাৰ দিন পাৰ হৈ গল যেতিয়া দেউতাকৰ মৃত্যুৰ সময় হয় 5টা ল'ৰা ছোৱালীয়ে যিমানে মাটিবাৰীৰ কাজিয়া নাথাকক কিয় দেউতাকৰ মৃতদেহৰ কাষত নৰিয়া পাতিত একেলগে থিয় দিয়ে আজি মোৰ অসম মাতৃ ভাৰত মাতৃ আজি অসমত মৃত্যুৰ দুৱাৰ দলিত আগবাঢ়িছে কোনোবা লোকে আমাক আগ্ৰাসন কৰিব খুজিছে আৰু এই ভাৰত মাতৃক অসম মাতৃক জীয়াই ৰাখিবলৈ বড়ো কছাৰী বামুণ কলিতা খুজু ৰাভা ডিমাছা গোৰ্খা নেপালী অসমীয়া আমি সকলোৱে লগ হৈ বৃহত্তৰভাৱে একেলগে কাম কৰিব লাগিব যাতে আমি ভাৰতখনক অসমখনক ৰক্ষা কৰিব পাৰো আৰু তাকে কৰিব যাওঁতে আমি ইজনে সিজনৰ কথা বুজিব লাগিব বড়ো লোকসকলে
যেতিয়া স্বায়ত্ত শাসন বিচাৰে জোনাই মিচিং লোকসকলে বুজিব লাগিব যে তাৰ প্ৰয়োজনীয়তা আছে আৰু যেতিয়া মিচিং লোকসকলে মিচিং ভাষা সংস্কৃতিৰ কথা কয় তেতিয়া বড়ো লোকসকলে বুজিব লাগিব যে ইয়াৰ প্ৰয়োজনীয়তা আছে ৰাভাই যেতিয়া ৰাভা সাহিত্য সভা পাতে তাৰ লাই খুঁটি দুধ নৈ বড়ো লোকসকলে স্থাপন কৰিব লাগিব আৰু যেতিয়া বড়ো সাহিত্য সভা উত্তৰ গুৱাহাটীত হ'ব আমি অসমীয়া ভাষা কোৱা লোকসকলে তাৰ লাই খুঁটি পুতিব লাগিব তেনেকুৱা এখন সমাজ আমি ভাৰতীয় জনতা পাৰ্টিয়ে বিচাৰো আৰু সেই কাৰণে যেতিয়া আজি বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল নিৰ্মাণ হৈছে আপোনালোকে যিমান আনন্দ পাইছে আমিও সমানে আনন্দ পাইছো কাৰণ সেইখন আমাৰ কাউন্সিল আমাৰ ব্যৱস্থা অসমৰ খিলঞ্জীয়া থলুৱা লোকে যিমানেই অধিকাৰ পায় আমি ভাৰতীয় জনতা পাৰ্টিয়ে তাত আনন্দ পাওঁ তাক আমি সেবোটেজ কৰিব চেষ্টা নকৰো তাক আমি বেয়া পোৱাৰ চেষ্টা নকৰো আমি নতুন অসম এখন নিৰ্মাণ কৰিব খোজো সিদিনাখন কেবিনেটত আমি আলোচনা কৰিছো যে বড়োক আমি সহযোগী ভাষাৰ মৰ্যাদা দিলো পোৱা উচিত কিন্তু তাৰ লগে লগে আমি বড়ো ভাইসকলক অনুৰোধ কৰিছো যে গোসাইগাঁও কোকৰাঝাৰ টংলা ওদালগুৰিত বহুত অসমীয়া ভাষী লোক আছে অফিচৰ পৰা অসমীয়া সাইনবোৰ্ডখন উঠাই নিদিব থাকিব দিয়ক অসমীয়া সাইনবোৰ্ড হেয়া তেওঁলোকৰ অসম প্ৰেম আৰু তাৰ লগে লগে বড়ো ভাষাৰ লাইনটো লিখি দিয়ক কাৰণ বড়ো ভাষাও সহযোগী ৰাজ্যিক ভাষা যেতিয়া বড়ো আৰু অসমীয়া দুইটা ভাষাৰ চৰকাৰী সাইনবোৰ্ড জিলিকি থাকিব আজমলৰ সিদিনাখনে ৰাজনীতি শেষ হ'ব কোনো প্ৰকাৰে তেওঁলোকে আৰু আমাৰ থলুৱা লোকৰ প্ৰতি চকু মেলি চোৱাৰ সাহস নকৰিব কিন্তু যদি কৰবাত এখন বড়ো সাইনবোৰ্ড থাকে কৰবাত যদি এখন অসমীয়া সাইনবোৰ্ড থাকে কৰবাত যদি এখন হিন্দী ভাষী সাইনবোৰ্ড থাকে তেতিয়া আমাৰ জাতিটো বিভক্ত হ'ব লাহে 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 তেওঁলোক আমাৰ বৰ ঘৰত আহি স্থান ল'ব আমি কাৰো বিৰোধী নহয় কিন্তু আমি আমাৰ সভ্যতা সংস্কৃতিক এৰি দিবলৈ সাজু নহয় আমি আমাৰ সভ্যতা সংস্কৃতিক জীয়াই ৰাখিব লাগিব ভাৰত আমাৰ মাতৃভূমি অসম আমাৰ মাতৃভূমি সেই কাৰণে বিজেপিৰ যেতিয়া মঞ্চত আমি আহো সকলোৱে আমি ভাৰত মাতাৰ জয়ধ্বনি দিওঁ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ প্ৰতিকৃতিত আমি মাল্য অৰ্পণ কৰো কাৰণ তেখেতে আমাক অন্ত্যোদয়ৰ কথা কৈছে যে সমাজৰ শেষজন দৰিদ্ৰ ব্যক্তিৰ মুখতো হাঁহি বিৰিঙিব লাগিব শ্যামা প্ৰসাদ মুখাৰ্জীৰ ফটোত আমি মাল্য অৰ্পণ কৰো কাৰণ তেওঁ অখণ্ড ভাৰতৰ কথা কৈছে যে জম্মু কাশ্মীৰতো সুকীয়া পতাকা থাকিব নোৱাৰিব সুকীয়া সংবিধান থাকিব নোৱাৰিব এখন শক্তিশালী ভাৰত নিৰ্মাণ হ'ব লাগিব সেইবাবে আমি শ্যামা প্ৰসাদ মুখাৰ্জীক আমি সদায় সন্মান জনাও শ্ৰদ্ধা জনাও দীনদয়াল উপাধ্যায়ক শ্ৰদ্ধা জনাও কাৰণ তেওঁলোকে আমাক ৰাজনৈতিক আৰু অৰ্থনৈতিক আদৰ্শ দিছে আৰু আমি সকলোৱে লগ হৈ অসমখনক আমি এক শক্তিশালী ৰাজনৈতিক কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিব খোজো আমাক যাতে কোনেও আক্ৰমণ কৰিব নোৱাৰে অসমত যেতিয়া আমি সিদ্ধান্ত লওঁ যে আমি অসমীয়া ভাষাক আগুৱাই লৈ যাম আৰু তাৰ লগে লগে আমি বড়ো অঞ্চলত বড়ো ভাষাক বৰাক উপত্যকাত বঙালী ভাষাক তাত আমি কাৰো মান আৰু অভিমানত আক্ৰমণ নকৰো কিন্তু আমি যদি এনেকে 20 বছৰ যদি পাৰ কৰি দিও এটা দিন আহিব অসমৰ মাতৃভাষাও কোনোবাই আৰবিকলৈকে ৰূপান্তৰ কৰিব যে স্কুলত গলেও আৰবিক পঢ়িব লাগিব উৰ্দু পঢ়িব লাগিব তেনেকুৱা দিন অহাৰ আগতে আমি একত্ৰিত হ'ব লাগিব আপোনালোক আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে বড়ো লোকসকলৰ স্বায়ত্ত শাসনেই হওক অৰ্থনৈতিক ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাই হওক এই আজিৰ পৰা অকল আপোনালোকৰ দায়িত্ব নহয় এই আজিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ দায়িত্ব কিন্তু তাৰ লগে লগে মই আপোনালোকক আহ্বান জনাম যে আপোনালোক বড়ো জনগোষ্ঠীৰ নেতা নহয় আপোনালোক অকল বড়ো জনগোষ্ঠীৰ নেতা নহয় আজিৰ পৰা আপোনালোক একোজন সমগ্ৰ অসমৰে নেতা অসমৰ ৰাজনৈতিক ভাৰতীয় জনতা পাৰ্টিৰ একোগৰাকী গৌৰৱী কাৰ্যকৰ্তা গৌৰৱী সেনানী
আমাৰ দলৰ সকলো কাৰ্যসূচীত যোগদান কৰিব আপোনালোক আগবাঢ়ি আহিব আমি আপোনালোকৰ ওচৰত যাম বড়ো অটোনমাস কাউন্সিল হ'ব সেই বিষয়টো সামৰণি মাৰিছে সফল সামৰণি মাৰিছে নিৰ্বাচন হ'ব আগুৱাই লৈ গৈ থাকিব কিন্তু তাৰ লগে লগে আমি ভাৰতীয় জনতা পাৰ্টিকো শক্তিশালী কৰিব লাগিব অকল এটা উদ্দেশ্যৰে আমি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা নাই আমি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছো ভাৰত মাতাৰ বাবে অসম মাতাৰ বাবে যাতে আমি আমাৰ ৰাজ্যখন আৰু ৰাষ্ট্ৰখনক আগুৱাই লৈ যাব পাৰো সমৰ্পণৰ মনোভাৱ থাকিব লাগিব সমৰ্পণৰ মনোভাৱেৰে আমি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব লাগিব কালিলৈকে কথা আছিলে যে আপোনালোকে ওয়েলফেয়াৰ কাউন্সিল দিলে আমি আপোনালোকক ভোট দিম হেতু এটা দিন আছিলে এতিয়া আপোনালোকে আমাক ভোট নিদিয়ে আপোনালোকে আমাৰ কাৰণে আপোনালোকৰ কাৰণে বেলেগৰ পদুলিয়ে যাব যে অসমখন বচাব লাগিব ভাৰতখন বচাব লাগিব ভাৰতীয় জনতা পাৰ্টিক আমি শক্তিশালী কৰিব লাগিব আপোনালোকৰ দায়িত্ব আজিৰ পৰা বহু গুণে বাঢ়ি গ'ল আগতে আপোনালোকৰ দৃষ্টি আছিল যে কেৱল মাত্ৰ বড়ো ওয়েলফেয়াৰ কাউন্সিল হ'ব লাগে আজিৰ পৰা সেই সংগ্ৰামৰ সফল সামৰণি হ'ল এতিয়া আপোনালোকে জাতি নিৰ্মাণত যাব লাগিব ৰাজ্য নিৰ্মাণৰ বাবে আগুৱাব লাগিব আৰু চাওঁতে আমি সমগ্ৰ লোকৰ বাবে সমগ্ৰ জাতীয় জীৱনৰ ৰক্ষাৰ বাবে আমি নিজক গঢ়ি তুলিব লাগিব ভাৰতীয় জনতা পাৰ্টিৰ হৈ আৰু ৰাজ্য চৰকাৰৰ হৈ আমি প্ৰতিশ্ৰুতি দিছো যে আমাৰ বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিল আমি সুন্দৰ ধৰণে নিৰ্মাণ কৰিম যাতে আপোনালোকৰ আশা আকাংক্ষা সেই কাউন্সিলৰ জৰিয়তে আমি কাৰ্যত পৰিণত কৰিব পাৰো মোৰ মনত আছে 2016 চনৰ নিৰ্বাচনৰ আগত কংগ্ৰেছ দলে এটা পৰ্যায়ত ওয়েলফেয়াৰ কাউন্সিল দিয়াৰ বাবে চিন্তা চৰ্চা কৰিছিল কিন্তু আমি যেতিয়া মিনেশ্বৰ বসুমতাৰী আৰু ইউপিপিৰ নেতৃত্বৰ লগত কথা পাতিছিলো তেওঁলোকে স্পষ্টভাৱে কৈছিল যে স্যাৰ আমাক কংগ্ৰেছে দিয়া কাউন্সিল নালাগে আমাৰ কাউন্সিলখন বিজেপিয়ে দিয়া কাউন্সিলখনে আমাক লাগে আৰু খুব আনন্দ সহকাৰে নিৰ্বাচনত আমাক সহায় কৰিছিল আজি কাউন্সিল হ'ল আপোনালোকে বিজেপিক যোগদান কৰিলে এতিয়া আৰু আপোনালোকে বিজেপিক সহায় কৰিব নালাগে আপোনালোকে বিজেপিৰ নেতৃত্ব ল'ব লাগিব গাঁৱত আৰু বিজেপিৰ সংগঠন প্ৰতিটো জনগোষ্ঠীৰ মাজলৈ সকলোৰে মাজলৈ লৈ যাব লাগিব ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন শক্তিশালী কৰাৰ কামত আমি মনোনিৱেশ কৰিব লাগিব মই আশা কৰোঁ আপোনালোক সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ এই আজিৰ পৰা যিটো নতুন পৰিক্ৰমা হ'ল তাত আপোনালোকে সহযোগিতা কৰিব মই যেতিয়া ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছিলো সেই দিনটো মোৰ মনত আছে ভাৰত মাতা জয় ধ্বনিৰে আমি ভাৰতীয় জনতা পাৰ্টিৰ গৌৰৱী সৈনিক হিচাপে মই যোগদান কৰিছিলো আজিৰ পৰা আপোনালোকেও ভাৰত মাতৃৰ বন্দনা গাব লাগিব আৰু মোৰ লগত একেলগে কওক যাতে আজিৰ পৰা অভ্যাস হৈ যায় তিনিবাৰ আমি ভাৰত মাতাৰ জয় দিম আৰু যাতে আমাৰ মনত সংকল্প বজ্ৰৰ সমান হৈ পৰে যে আমি বিজেপিৰ হৈ কাম কৰিম আমি ভাৰতৰ আৰু অসমৰ সংস্কৃতিক বৰণীয়া সংস্কৃতিক আমি ৰক্ষণাবেক্ষণ দিম মোৰ লগত ক'ব ভাৰত মাতা কে ভাৰত মাতা কে ভাৰত মাতা কে বহুত বহুত ধন্যবাদ এনেকৈয়ে ভাৰত মাতাৰ জয় ধ্বনিৰে আই অসমক আমি ৰক্ষা কৰিম বড়ো জনগোষ্ঠীৰ ভাষা সংস্কৃতি ৰাজনৈতিক অৰ্থনৈতিক অধিকাৰ আমি সুৰক্ষিত কৰিম ধন্যবাদ জয় হিন্দ বন্দে মাতৰম আমাৰ শ্ৰদ্ধাৰ নেতা